Namaskar Rice. Good morning. Sorry. Good afternoon. Welcome and welcome back to my channel. Namaskar hokoloke mur channel oloi apnalok hokoloke swagatam janaisu. তাৰ আগতে ক'বলৈ বিচাৰিছো মই বেমাৰ আজাৰত আক্ৰান্ত হৈ আছো আৰু সেই আক্ৰান্তৰ ফলত মই ঘৰত আহিবলগীয়া হৈছে সকলোৱে যাতে বিশ্বাস কৰে সঁচাকৈ বেমাৰ হৈছে মাতবল নোহোৱা হৈ গৈছে গতিকে এই বেমাৰী মাতেৰে আপোনালোক সকলোকে আজিৰ ব্লগটোলৈ স্বাগতম জনাইছো নতুন চাউলেৰে আমি ন ভাত খাইছিলোঁ আপোনালোকেতো সেই ভিডিঅ'টো নিশ্চয়কৈ দেখিছে আৰু নিশ্চয় ভাল পাইছে বুলি আশা ৰাখিছোঁ আহক আজি আমি নতুন চাউলেৰে পিঠা পনা সান্দহ পিঠা কেনেকৈ বনাওঁ তাৰ প্ৰস্তুতি চলাইছোঁ মাঘৰ বিহুলৈ সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিশ্চয়কৈ ভাল পাব আৰু যিহেতু ভিডিঅ'টো অকণমান দেৰি হৈছে আপলোড কৰাত বেয়া নাপাব উপভোগ কৰিব ভণ্টি দুজনী নাৰিকল ৰুকি আছে দেখো ৰাইচ আজিকালিৰ ছোৱালী নাৰিকল ৰুকিব জানিছে নাই চাওক সময়ত আৰম্ভ কৰিছিলে এতিয়ালৈকে বহুতখিনি আগবাঢ়িছে দিয়ক চাই থাকক বিহু সেইফালে কাপোৰ চাপোৰ ধুই অৱস্থা নাই মাৰ আৰু আমাৰ পৰিৱেশ ঠিক কৰিবলৈ ট্ৰাই কৰি আছো আৰু এয়া আমাৰ ঘৰৰ ফুল বিহু বুলি আৰু এজনী এগৰাকী ছোৱালী আহিছে পিঠাগুৰি খুন্দি খুন্দি ভাগৰ লাগিছে চাব আহিছে এওঁলোকক আৰু পিছফালে পিঠাগুৰি খুন্দা আছে দেখুৱাই আছো ৰ'ব ফালে পিঠাগুৰি খুন্দা আছে খুন্দি আছে বলক চাও এই আকৌ আহি পালে ইয়াতে এয়া আমাৰ বম বিহু দিনত এটা পিঠা খাব লাগে সেইকাৰণে পিঠাগুৰি খুন্দিছো ন বম দে খুন্দু দে বৰা চাউলৰ পিঠাগুৰি খুন্দি আছো এইবিলাকত এক্সপাৰ্ট আমাৰ বমে বম মানে ভয় নকৰিব দেই বম নহয় BOMB নহয় বম সৰুৰ পৰা আমাৰ এগৰাকী বৰ্মা বম মানে বৰ্মা বম নহয় মাঘৰ বিহু পিঠা খাব লাগে ন ঢেৰ কিবা কিবি খাব লাগে বিহুটো আৰু তো বছৰৰ ভিতৰত এবাৰ আহে নহয় মাহে মাহেও নাহে এয়া আমাৰ ঘৰৰ ঢেঁকী সম্পদ এইফালে এই ঢেঁকী দি আছে ভাগৰ লাগিছে নেকি ঢেঁকীটো ওজন আছে মানে বহুত আৰু এয়াই ঢেঁকী সান্দহ খুন্দে আমি যেতিয়া সৰু থাকোঁ তেতিয়া সান্দহ যেতিয়া খুন্দে আমাৰ পিতাই আছিলে আমাৰ পিতাই মানে আমাৰ বৰদেউতা আছিলে আৰু আমাৰ বমৰ পিতাই মানে বমৰ এই বৰমাৰ বৰদেউতা আমাৰ বৰদেউতা আৰু বৰমাই গোটেই ৰাতি পিঠাগুৰি খুন্দে পিঠাগুৰি নহয় সান্দহগুৰি খুন্দে ইমানেই সান্দহ খুন্দে আৰু গোটেই ৰাতি নোখোৱা মানে খাব বঢ়িয়াকৈ খাই বৈ লৈ আৰু শুবলৈ নাই আৰু পিঠাগুৰি খুন্দিব ৰাতিপুৱাই দিয়ে পিঠাগুৰি খুন্দি খুন্দি আৰু আমাৰ ঘৰতেই বহুত মানুহ আহে পিঠাগুৰি খুন্দিবলৈ একেলগে আপোনাৰ বেলেগ মানে গাঁৱৰ পৰিৱেশত এনেকুৱা ন চব বেলেগ বেলেগ যিমান গাঁৱৰ মানুহ আছে 2-3 ঘৰ মিলি কেনে পিঠাগুৰি বা সান্দহগুৰি এনেকৈ খুন্দে তো আমাৰ ঘৰতো তেনেকুৱাই আছিলে তেতিয়া সময়ত আৰু এইটোৱে ঢেঁকী এইটো পখলি কয় ন পখলি মই জানো ইমানো এক্টিং কৰিব নালাগে পখলি কয় এয়াই ঢেঁকী এয়াই পখলি আৰু ইয়াতেই হেৰি কি কয় তেতিয়া আছিলে গতিকে আগতে তেতিয়া পিতাই যেতিয়া ঢেঁকী খুন্দে মোক পিঠিত উঠাই ল'ব পিঠিত উঠাই কেনে বেছি বোলে ঢেঁকীটো দাঙিব পাৰি বোলে সেইটো কাৰণে মোক পিঠিত উঠাই লৈ কেনে ঢেঁকী দিয়ে গতিকে বিহু আহিলে আমাৰ পিতাইলৈ মনত পৰে যিয়ে নহওক এইবোৰ বাদ দিয়ক বিহু এবাৰে আহে মাঘৰ বিহু এবাৰে আহিব
আৰু অহা বছৰ আহিব গতিকে অসমীয়া মানুহ হিচাপে আমি বিহুটো ভালকৈ চেলিব্ৰেট কৰিব লাগে মানুহক জনাবও লাগে যে আমাৰ বিহু আছে বিহু থাকিলেহে মানুহ থাকিব ন অসমীয়া মানুহ অসমীয়া জাতি জীয়াই থাকিব পিছফালে বাৰীখন অলপ চাফ চিকুণ কৰা গৈছে পুখুৰীত মাছ নাই পুখুৰীৰ অৱস্থা কাঢ়ি লৈ আছে মোৰ নিচিনাই এইফালৰ পৰা নেশ্যনেল হাইৱে দেখা পায় সেই গাড়ী গৈ আছে বেছি দূৰ নহয় মই ঢেকি দিছোঁ দেই ইহঁতে লাজত ইমান লাজ কৰিলে কেনেকৈ হ'ব বিনা বাইজৰ ষ্টুডেণ্ট নহয় জানো বাৰু এৰি দিছোঁ ইহঁতক কৰা তোমালোক মই বেলেগ কামত লাগো চলো তো অলপ দেখাই থাকিম মই পিঠা বনাব জানো গোটেই প্ৰিপাৰেশ্যনখিনি এওঁলোকে কৰিছে এণ্ড লেটাৰ অন পিঠা বনোৱাৰ কামখিনি মই কৰিম চ' তেতিয়া দেখাম বাকীখিনি ষ্টে টিউন পিঠা বনাই আছে গাইজ লাইটটো জ্বলাই দিওঁ অলপ বেছিকৈ পিঠা এয়া হৈছে বৰা চাউলৰ পিঠা শুকান পিঠা ধুনীয়াকৈ বনাইছে মায়ে ভাল লাগে খাব ভাল পাব আপোনালোকে আমাৰ ঘৰত বৰা চাউলৰ পিঠা মই বেছিকৈ নাৰিকল দি দিছোঁ আগৰ পিঠা কেইখনত ঠিকছে গানে খাইছোঁ আপোনালোকক ভালকৈ নাৰিকল দি খুৱাব দিয়া নাই মোক अब बताओ अब बोलो বেছি নাৰিকল ইমান দাম নাৰিকল পিঠাটো অলপ বেছিকে লাগিব ইমান বেছি দিলে কেইটামান পিঠা হ'লে কাট ভগাব কমকে খাওক চবেই খাওক এইয়া মানে ৰাইচ আপোনালোকে খাওক কিন্তু কমকে খাওক বেছি নাখাব নহয় কমকে পিঠাটো বেছিকে খাওক নাৰিকলটো অলপ কমকৈ দিয়ে পিঠা বেছি হ'ব চবেই খাব মানে নাৰিকলটো কমকে দিলেও হয় মই মানে দুখন পিঠা এখনত ভৰাই দিছো চিম্পল তেতিয়া দুখন নিদো ন চিম্পল বেয়া নাপাব দুখন নিদো এখনে গুৱাহাটী মানুহে খাই ভাল পায় গুৱাহাটী মানুহবোৰে ভাল পায় সঁচাই গুৱাহাটীত পিঠাবোৰ কিনি নিয়া পিঠা ভিতৰত একোৱে নাথাকে আৰু যিয়ে নহওক ময়ো বনাব জানো মই দেখাই আছো এয়া হৈছে পিঠাগুড়ি ইউ কেন চি ৰাইট নাৰিকলৰ জেগাত পিঠাগুড়ি দেখাইছা পিঠাগুড়িৰ জেগাত নাৰিকল দেখাইছা এইফালে নাৰিকল চা ঐ এইটো পিঠাগুড়ি মই বনাম দেই ইমান ধুনীয়া পিঠা গোল জোনৰ মুখৰ দৰে গোল পিঠা কালি বনাইছে তিল পিঠা আজি আমাৰ এয়া নাৰিকল পিঠা এইখিনি নাৰিকল দিছোঁ কম দিয়া নাই কিন্তু গুৱাহাটীৰ পিঠাত ইয়াতকৈ কম নাৰিকল থাকে এইটোও বেছি হোৱা বুলি ক'ব মায়ে মোক যিয়ে নহওক তথাপি আপোনালোকৰ খানাৰ কম্প্ৰমাইজ নকৰোঁ কিমান পিঠা বনাম নবনাওঁ এয়া আকৌ পিঠা বনাম ময়ো পিঠা বনাব জানো দেই এনেকুৱা নহয় যে মই নাজানো ইমান বেছি ভিডিঅ'গ্ৰাফি কৰি থাকোঁ তাৰপিছতে খেতিত যোৱা ভিডিঅ' বনাওঁ বুলি ভাবিব পাৰে এনেই খেতিত যাওঁ খেতিৰ চাউলখিনি পিঠা বনাবলৈ জানোনে নাই সেই বস্তুখিনি যাতে মানুহে ভুল নাভাবে সেইটো আগতীয়াকৈ মই সেইকাৰণে পিছত এটলিষ্ট দেখাইছোঁ এতিয়া যে মই পিঠা বনাব জানো কেতিয়াও দেখুওৱা নাই যে পিঠা বনাব জানো এতিয়া আপোনালোক ৰাইজক মই দেখাম ভোগালী বিহুত যে মই পিঠাও বনাওঁ চাওক কি ধুনীয়া গোল গোল দীঘল দীঘল পিঠা হৈছে কোনে শিকাইছে আৰু মানে এই সকলো বস্তুবোৰ শিকোৱা পিঠা বনোৱা শিকোৱাৰ মেইন হৈছে আমাৰ মাতাশ্ৰীক ইয়াত বহুতে পিঠা ৰাণী বুলি কয় কাৰণ আমাৰ ঘৰত মেক্সিমাম পিঠা থাকে দেই পিঠা নোহোৱা নহয় মানে বহুত পিঠা থাকে আমাৰ ঘৰত
যেতিয়াই আমি একচুৱেলি যেতিয়া মানুহ আহে তেতিয়াই পিঠা থাকে নহয়, যেতিয়া পিঠা বনাওঁ তেতিয়াই আলহী আহে, তো তেনেকুৱা হয়। গতিকে আলহী আমাৰ ঘৰত পিঠা পায়ে, সেইকাৰণে আৰু পিঠা কুইন বুলি নাম দি গৈছে। সান্দহ খুন্দা গৈ আছে, একো নিৰো আমি, সান্দহও খুন্দিম, চাহো খাম। এয়া মই খুন্দিলোঁ অলপ সময়, চাহ খাম, সান্দহ খুন্দিম। আমাৰ এইফালে চাহ বনাই আনিছে মাতাশ্ৰী, জুইত গাল ৰঙা হৈ গৈছে। আমাৰ ঢেঁকীত এইবাৰ সান্দহ, তেতিয়া পিঠাগুড়ি পিঠা বনাই আছোঁ, ইফালে সান্দহ খুন্দি আছে। মামাহঁতৰ ঘৰৰ পৰা চাউল উঠাই আনিছোঁ। এই ঢেঁকীৰ যে এইটো ঢেঁকীৰ থোৰাটো, সেইটো ভাঙিলোঁ আৰু কাটিলোঁ আৰু লগাইছোঁ মুঠৰ ওপৰত। এইবাৰ আৰু বিহু। আৰু পিছৰ দিনাখন ৰাতিপুৱাই একদম গোটেই চোতাল গুৰেৰে মোচা গৈছে। এতিয়াহে লাগিছে মানে একদম বিহু। এই বৰমাগৰাকীয়ে ধুনীয়াকৈ চোতাল বহুত ধুনীয়াকৈ মোচে, তো তেখেতকে মুচিব দিয়া গ'ল। আৰু আমি এনেকৈ মাঘৰ বিহু মনাইছোঁ আৰু। আৰু এনেকেই আমাৰ বিহু আৰম্ভণি। এয়া হৈছে ৰাতি উৰুকাৰ কিছুমান ভিডিঅ', আৰু সকলোৱে আমি নাচি বাগি ফূৰ্তি কৰিলোঁ। আৰু তাৰ পিছৰ ভিডিঅ'খিনি, পিছৰ মাঘৰ বিহুৰ আৰম্ভণিখিনি নিশ্চয়কৈ দেখুৱাম। তেতিয়ালৈকে ষ্টে টিউন, আৰু ইমানখিনিলৈকে চোৱাৰ বাবে থেংক ইউ ফৰ ৱাচিং।